Hello everyone, মই mayurshree আপোনালোক সকলোকে Mayuri ইনফোটেকৰ আন এটা ভিডিঅলৈ স্বাগতম জনাইছো। আজি ADRE 2024 ৰ এক্সামৰ ডেট, সিলেবাস, লগতে কোন ডিস্ট্ৰিক্টত এক্সামৰ সেন্টাৰ পৰিব আৰু কোন ডিস্ট্ৰিক্টৰ ক্যান্ডিডেটে বেলেগ ডিস্ট্ৰিক্টত গৈ এক্সাম দিব লাগিব আৰু এক্সামৰ পিছত কোৱেশ্চন পেপাৰ লগত লৈ আনিব পাৰিবনে নোৱাৰে এই সকলোখিনি কথা জনাম। ভিডিঅটো শেষলৈকে চাই থাকিব। বৰ্তমান ADRE ফালৰ পৰা এখন ইনষ্ট্ৰাকচন মেনুৱেল আহিছে, তাতে সকলোখিনি কথা ডিটেইলছত দিয়া আছে। বলক এতিয়া ইনষ্ট্ৰাকচন মেনুৱেলখন চাই লওঁ। মোৰ মোবাইলৰ স্ক্ৰিনলৈকে যাওঁ। আহক প্ৰথমতে আমি গ্ৰেড 3 সিলেবাস চাই লওঁ। ইয়াতে যেটো ডিগ্ৰী লেভেলৰ এক্সাম হ'ব তাৰে সিলেবাস এটো সোশ্যাল ষ্টাডিজৰ পৰা আহিব 30 মাৰ্কস, জেনাৰেল নলেজৰ 35, লজিক্যাল ৰিজনিং আৰু মেন্টেল এবিলিটি 20, জেনাৰেল ম্যাথমেটিক্সৰ 30, জেনাৰেল ইংলিছৰ 10, ৰিডিং কম্প্ৰিহেনশন এণ্ড ইংলিছ ল্যাঙ্গুৱেজৰ 25। টোটাল কোৱেশ্চন থাকিব 150 আৰু টোটাল মাৰ্কস হ'ব 175। সময় হ'ব 3 ঘণ্টা। আৰু যেটো হাই সেকেন্ডাৰী লেভেলৰ এক্সাম হ'ব তাৰে সোশ্যাল ষ্টাডিজৰ পৰা আহিব 30 মাৰ্কস, জেনাৰেল নলেজৰ পৰা আহিব 30, লজিক্যাল ৰিজনিং আৰু মেন্টেল এবিলিটিৰ পৰা আহিব 20, জেনাৰেল ইংলিছৰ পৰা আহিব 35, জেনাৰেল ম্যাথমেটিক্সৰ পৰা আহিব 35। সময় 3 ঘণ্টা। টোটাল কোৱেশ্চন থাকিব 150 আৰু টোটাল মাৰ্কসও হ'ব 150। আৰু যেটো SSLC লেভেল ড্ৰাইভাৰ পোষ্টৰ কাৰণে তাতে সোশ্যাল ষ্টাডিজৰ পৰা আহিব 20, জেনাৰেল নলেজৰ 30, লজিক্যাল ৰিজনিং এণ্ড মেন্টেল এবিলিটি 20, জেনাৰেল ইংলিছৰ 30, জেনাৰেল ম্যাথমেটিক্সৰ 30, ৰোড ট্ৰান্সপৰ্টৰ 20। টোটাল সময় হ'ব 3 ঘণ্টা। কোৱেশ্চন থাকিব 150, টোটাল মাৰ্কস থাকিব 150। আৰু কোৱেশ্চন পেপাৰৰ ল্যাঙ্গুৱেজ হ'ব আসামিজ, বেংগলী, ইংলিছ, বড়ো আৰু হিন্দী। আৰু নিগেটিভ মাৰ্কিং থাকিব এবাৰ। যোৱাবাৰ নিগেটিভ মাৰ্কিং নাছিলে, এবাৰ 0.25 এটা কোৱেশ্চন এটা আনসাৰ ভুলৰ কাৰণে 0.25 কাটিব, অৰ্থাৎ 4টা ভুল হলে আপোনালোকৰ 1 নম্বৰ যাব। এবাৰ আহক এতিয়া আমি গ্ৰেড 4 ৰ সিলেবাসটো চাই লওঁ। এইটো গ্ৰেড 4 ৰ সিলেবাস, যেটো মেট্ৰিক পাস আৰু 10 পাস আৰু 8 পাসৰ এক্সাম হ'ব গ্ৰেড 4 ৰ। তাৰে এইটো ইংলিছ, সোশ্যাল ষ্টাডিজ, ম্যাথমেটিক্স, জেনাৰেল নলেজ, মেন্টেল এবিলিটি আৰু লজিক্যাল ৰিজনিং। ইয়াৰো কোৱেশ্চন পেপাৰৰ ল্যাঙ্গুৱেজ থাকিব আসামিজ, বেংগলী, ইংলিছ, বড়ো, হিন্দী। ইয়াতে 135টা মাল্টিপল চইচ কোৱেশ্চন থাকিব আৰু সময় হ'ব 2 ঘণ্টা 30 মিনিট। গ্ৰেড 4তো এবাৰ নিগেটিভ মাৰ্কিং আছে 0.25, এটা আনসাৰ ভুলৰ কাৰণে 0.25 কটা হ'ব, অৰ্থাৎ 4টা ভুল কৰিলে 1 নম্বৰ যাব। আহক এতিয়া আমি যিখন SOP আহিছে ADRE ফালৰ পৰা SOP আহিছে তাৰে চাই লওঁ। ইনষ্ট্ৰাকচন মেনুৱেল যেটো আহিছে ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যন ক্লাছ 3 আৰু 4 পোষ্টৰ কাৰণে এখন। ইয়াতে দেখিবলৈ পাইছে আপোনালোকে কোন ডিস্ট্ৰিক্টত এক্সাম হ'ব লিখা আছে। টোটাল 28খন ডিস্ট্ৰিক্টত এক্সাম হ'ব। ইয়াতে বাজালি, বাক্সা, বিশ্বনাথ, বঙাইগাঁও, কাছাৰ, চৰাইদেউ এনেকৈ দিয়া আছে 28খন ডিস্ট্ৰিক্ট। ইয়াতে মই দেখা মতে নগাঁও নাই, মৰিগাঁও নাই, ধুবুৰী নাই, সাউথ সালমাৰা নাই, এইখন ডিস্ট্ৰিক্টৰ নাম ইয়াতে নাই। বাকি টোটাল 28খন ডিস্ট্ৰিক্টৰ সেন্টাৰ পৰিব বুলি দিয়া আছে। আৰু এতিয়া এক্সাম ডেট কেইটা দিয়া আছে, যেটো SSLC লেভেলৰ হায়াৰ সেকেন্ডাৰী লেভেলৰ যেটো এক্সাম হ'ব হেতু হ'ব 15 ছেপ্টেম্বৰ 2024। সময় হ'ব ৰাতিপুৱা 10:30 পৰা 1:30 বজালৈকে। আৰু যেটো ডিগ্ৰী লেভেলৰ এক্সাম হ'ব হেতুৰ এক্সাম 29 ছেপ্টেম্বৰ 2024, হেতু ৰাতিপুৱা হ'ব, ৰাতিপুৱা 9টাৰ পৰা 12টা। আৰু যেটো ড্ৰাইভাৰ পোষ্টৰ মেট্ৰিক পাছৰ ড্ৰাইভাৰ পোষ্টৰ এক্সাম হ'ব হেতু 29 ছেপ্টেম্বৰতে হ'ব, পিছবেলা হ'ব 1:30 বজাৰ পৰা 4:30টা। তাৰ পিছত গ্ৰেড 4 ৰ যেটো SSLC লেভেলৰ 10 পাছৰ যেটো এক্সাম হ'ব হেতু হ'ব 27 অক্টোবৰ 2024। সময় হ'ব ৰাতিপুৱা 9 বজাৰ পৰা 11:30
আৰু যেটো 8 পাছৰ এক্সাম হ'ব হেতু 27 অক্টোবৰ একেদিনাই হ'ব পিছবেলা হ'ব 1:30 বজাৰ পৰা 4টা বজালৈকে আৰু ইয়াতে সম্পূৰ্ণ এখিনি দিয়া আছে গুটেই কথাখিনি সম্পূৰ্ণ ধুনিয়াকৈ লিখা আছে আৰু এতিয়া জানো আহক যিখন কোৱেশ্চন পেপাৰখন লৈ আহিব পৰা যাব নে না যাব ইয়াতে লিখা আছে দেখিছে এটো 8 নম্বৰত লিখা আছে যে এক্সামটো শেষ হোৱাৰ পিছত কোৱেশ্চন বুকলেট আৰু OMR আনসাৰ শীট দুইখন জমা দি আহিব লাগিব দুইখন জমা ল'ব এক্সামিনেশ্যন হল এৰাৰ আগতে কোৱেশ্চনৰ পেপাৰ আৰু OMR আনসাৰ শীট দুইখন জমা ল'ব এখন ফৰ্ম 8 ফৰ্ম এখন দিব তাতে সিগনেচাৰ কৰি আহিব লাগিব যে OMR আনসাৰ শীট আৰু কোৱেশ্চন বুকলেট দুইখন জমা দি আহা বুলি এটা সাইন কৰি আহিব লাগিব যদি সাইন কৰি অহা নহয় বা জমা দি অহা নহয় তেতিয়া এবসেন্ট বুলি ধৰা হ'ব এবসেন্ট বুলি ধৰিব তাতে দুইটা কোৱেশ্চন পেপাৰ বুকলেট আৰু OMR আনসাৰ শীট দুইটা জমা দি আহিব লাগিব আপোনালোকে মোৰ ভিডিওটো ইমানখিনিলৈকে চাই থকাৰ বাবে ধন্যবাদ লগতে এটা কাইন্ডলি ৰিকুৱেষ্ট আছিল আপোনালোকে যদি মোৰ চেনেলটো বৰ্তমানলৈকে সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি ল'ব ভিডিওটো লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব লগতে আৰু কিবা জানিব বিচাৰিলে মোক তলত কমেন্ট কৰি জনাব আজিৰ কাৰণে ইমানখিনিয়ে আছিল থ্যাংক ইউ